আসাম ষ্টাডি চেনেলটোলৈ সকলোকে বহুত বহুত নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই আজি আন এটা ভিডিঅ'। এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ ওপৰত, অৰ্থাৎ মই 20টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। মই আশা কৰিছোঁ নেটৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই গোটেইকেইটা প্ৰশ্ন উত্তৰে সহায়ক হ'ব। প্ৰথমটো, গিদেলি বা পদেলি অভিজাতি কোনটো উৎসৱৰ লগত জড়িত? গিদেলি বা পদেলি অভিজাতি বিয়ানাম বা বিবাহ অনুষ্ঠানৰ লগত জড়িত। 2 নম্বৰ, কুনি সংযোং শব্দটি কোনটো জনগোষ্ঠীৰ লগত জড়িত? উত্তৰ হ'ব ৰেংমা। কুনি সংযোং শব্দটি ৰেংমা জনগোষ্ঠীৰ লগত জড়িত। নম্বৰ 3, চন্দ্ৰবিন্দু এটা উপাহিত বৰ্ণ। হয়তো পৰীক্ষাত আহিবও পাৰে, অপশ্যনত দিব পাৰে চন্দ্ৰবিন্দু এটা উপাহিত বৰ্ণ হয় নে নহয়, বা তেনেকুৱা ধৰণৰ কেইটামান অপশ্যন দি দিব পাৰে। তেতিয়া আমি জানিব লাগিব যে চন্দ্ৰবিন্দু এটা উপাহিত বৰ্ণ হয়। নম্বৰ 4, অসমীয়া ভাষাৰ ৰূপকথাৰ লেখক কোন? অসমীয়া ভাষাৰ ৰূপকথাৰ লেখক হৈছে উপেন্দ্ৰনাথ গোস্বামী আৰু এইখন প্ৰকাশ হৈছিলে 1977 চনত। নম্বৰ 5, চৈতন্যছ ইম্পেক্ট অন দ্য বৈষ্ণৱ অফ আছাম কাৰ? এই পুথিখনৰ লেখক হৈছে বিশ্বেশ্বৰ হাজৰিকা। নম্বৰ 6, মোৰ জাপান ভ্ৰমণ আৰু মোৰ টাইপে বেইজিং বেংকক ভ্ৰমণ নামৰ ভ্ৰমণ সাহিত্য দুখন কাৰ? উত্তৰ হ'ব ভুৱনেশ্বৰী বৈশ্য। ভ্ৰমণ সাহিত্যৰ ক্ষেত্ৰত এই দুখনো লেখত ল'বলগীয়া ভ্ৰমণ সাহিত্যৰ পুথি। নম্বৰ 7, অসমীয়া ভাষাত ক্ৰিয়াপদৰ ঐতিহাসিক অধ্যয়ন নামৰ গৱেষণা গ্ৰন্থখনিৰ কাৰ? অসমীয়া ভাষাত ক্ৰিয়াপদৰ ঐতিহাসিক অধ্যয়ন এই গৱেষণা গ্ৰন্থখনিৰ হৈছে দীপ্তি ফুকন পাটগিৰি। নম্বৰ 8, ইট ডিড নট ষ্টেণ্ড এনালাইচিছ এণ্ড প্ৰপাৰ স্ক্ৰুটনি বুলি অসমীয়া ভাষা সম্পৰ্কে কোনে মত আগবঢ়াইছিল? এইটো হ'ব ডক্টৰ ডিম্বেশ্বৰ নেওগে। নম্বৰ 9, ডক্টৰ বাণীকান্ত কাকতিৰ মতে অসমত কেইটা উপভাষাৰ প্ৰচলন আছে? 2টা, পূব আৰু পশ্চিম উপভাষা। 10 নম্বৰ, মহাভাৰতৰ দ্ৰোণ পৰ্ব কোনে অনুবাদ কৰিছিল? মহাভাৰতৰ দ্ৰোণ পৰ্ব অনুবাদ কৰিছে ৰুদ্ৰ কন্দলীয়ে। 11 নম্বৰ, হেমচন্দ্ৰ গোস্বামীৰ ইয়াতে কেইখনমান কবিতাৰ পুথি দিয়া আছে, মই চন অনুসৰি সজাই দিছোঁ। হেমচন্দ্ৰ গোস্বামীৰ ফুলৰ চকী 1907 চন, বেজবৰুৱাৰ কদমকলি 1913 চন, চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা 1913 চন আৰু বীন বৰাগী 1923 চন। 12 নম্বৰ, তামলাডু কাৰ উৎসৱ? তামলাডু হৈছে মিচিমিসকলৰ কৃষিভিত্তিক উৎসৱ। অৰুণাচল প্ৰদেশৰ মিচিমিসকলৰ কৃষিভিত্তিক উৎসৱ হৈছে তামলাডু। নম্বৰ 13, ভঠেলি উৎসৱৰ প্ৰধান দিশ দুটা কি? ভঠেলি উৎসৱৰ প্ৰধান দিশ দুটা হ'ল, প্ৰথমটো হৈছে পাৰ বা পাউৰা আৰু দ্বিতীয়টো হৈছে ভঠেলি ঘৰ। 14 নম্বৰ, নৃতত্ব সম্পৰ্কীয় কেইখনমান গ্ৰন্থৰ নাম। নৃতত্ব সম্পৰ্কীয় কেইখনমান গ্ৰন্থৰ নাম হৈছে ভুৱন মোহন দাসৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এক নৃতাত্ত্বিক বিশ্লেষণ। 2 নম্বৰ, অসমীয়া মানুহৰ নৃবৈজ্ঞানিক পৰিচয় আৰু নবীন চন্দ্ৰ শৰ্মাৰ কিৰাত সংস্কৃতি আৰু অসম আৰু যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ অসুৰ সভ্যতাৰ পৰা গোলকীয় দুষ্কৃতিলৈ। 15 নম্বৰ, হানাঘোঁৰা আৰু পাৰবাহ নৃত্যৰ প্ৰদৰ্শন কোনটো উৎসৱৰ বিশেষত্ব? এইটো হ'ব সুঁৱৰী উৎসৱৰ। 16 নম্বৰ, খুকচী অসমৰ কোনটো জনজাতিৰ বসন্তকালীন উৎসৱ? খুকচী হৈছে ৰাভা জনজাতিৰ বসন্তকালীন উৎসৱ। 17 নম্বৰ, বুডু উৎসৱ কোন জনগোষ্ঠীৰ? বুডু হৈছে ডিমাছাসকলৰ উৎসৱ। 18 নম্বৰ, বৰ অসমৰ বিহু সংস্কৃতি গ্ৰন্থখন কাৰ? বৰ অসমৰ বিহু সংস্কৃতি গ্ৰন্থখন হৈছে উপেন ৰাভা হাকাচামৰ। 19 নম্বৰ, শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কাৰ্যত পুতলা নাচ ব্যৱহাৰ কৰিছিল বুলি জনা যায়, অৰ্থাৎ শংকৰদেৱৰ যেতিয়া নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল তাৰ আগতেও পুতলা নাচৰ ব্যৱহাৰ আছিল আৰু গুৰুজনাই সেইবাবে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কাৰ্যত এই পুতলা নাচৰ ব্যৱহাৰ কৰিছিল। 20 নম্বৰ, আধাৰ ছদ্মনামটি ব্ৰজেন্দ্ৰ চন্দ্ৰ বৰপূজাৰী। ব্ৰজেন্দ্ৰ চন্দ্ৰ বৰপূজাৰীৰ ছদ্মনামটি হৈছে আধাৰ। গতিকে ইয়াতে মই 20টা প্ৰশ্ন উত্তৰ দিলোঁ। আশা কৰিছোঁ আপোনালোক এই প্ৰশ্ন উত্তৰ কেইটাৰ যোগেদি উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। লগতে এই আসাম ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।